সবাই আমার সাংবাদিক বন্ধুসকল আৰু আমাৰ BPF দলৰে আমাৰ প্ৰাৰ্থীসকল, যোৱাকালি BTC নিৰ্বাচনৰ ৰিজাল্টটো ওলাই গ'ল, চবে জানে, দেখিছে। আৰু BPF পাৰ্টি হিচাপে ছিংগল লাৰ্জেষ্ট আমি 17 সিট পাইছোঁ, এইটো কথাও সকলোৱে জানে। এতিয়া হ'ল 2016 চনত আমি BJPৰ লগত মিত্ৰতা কৰি পেলাই ষ্টেটত চৰকাৰ আনিছোঁ, একেলগে চৰকাৰ চলি আছে এতিয়াও। আৰু দিল্লীতো একেলগে NDA লগতে আছে চৰকাৰ। এতিয়া আমি BPF দলৰ হৈ পেলাই BJPক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ BPF আৰু BJP দলৰ যিটো মিত্ৰতা এতিয়ালৈকে মিত্ৰতাটো ভাঙা নাই, নিশ্চয় আমাৰ এই মিত্ৰতাটো থাকিব। BJP আৰু BPFৰ লগত যিটো মিত্ৰতা আজিলৈকে ভাঙা নাই, আৰু এই মিত্ৰতাটো থাকিব বুলি মই আশাবাদী। আৰু গোটেই অসমবাসী ৰাইজে জানে 2016 চনত BPF হিচাপে BJPৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ আনিছে। তো এই চৰকাৰটো আজিলৈকেও চলি আছে আৰু থাকিব। এইকাৰণে মই BPF দলৰ সভাপতি হৈ আমি BJP দলক আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে নিশ্চয় BJPয়ে আমাৰ BPF দলক সহায় কৰিব এই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত। কথা সেইটো ইহঁতৰ কথা, ইহঁতে কি কথা পাতিছে পাতা নাই মই একো নাজানো। কিন্তু আমি ষ্টেটত যিহেতু একেলগে আছে মিত্ৰতা, সেইকাৰণে আমি BJP দলক ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ JP নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছে, যিহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব। এই হিচাপত BTCত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক BJP নিশ্চয় সহায় কৰিব। এইখিনি কথা। নাই, মই কথা পাতিছোঁ, আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু, ইলেকশ্যনততো হৈ গ'ল কিবা কিবি খাজিয়া, এইটোতো ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, এইটো শেষ। ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে, এইটোতো চবেই দেখিছে। কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল, ৰিজাল্ট ওলাল, BPF হিচাপে 17 সিট পাইছে, ছিংগল মেজৰিটি। আৰু এতিয়া যিহেতু BPF আৰু BJP চৰকাৰ চলি আছে, দিছপুৰত আৰু দিল্লীত একেলগে আছে, মিত্ৰতাটো ভাঙা নাই আৰু এই মিত্ৰতাটো বাহাল থাকিব। সেইকাৰণে আমি BPF দলৰ হৈ পেলাই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত BJP দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশাবাদী। এইখিনি কথা, বেলেগ একো নাই। দে কিবা সুধিব লাগে? নাই, BTC নিৰ্বাচনত চবেই ইণ্ডিপেণ্ডেণ্টলি খেলিছে, কংগ্ৰেছেও ইণ্ডিপেণ্ডেণ্ট খেলিছে, BJPও খেলিছে, UPPও খেলিছে বা AIUDFও খেলিছে। কোনো দলে কাৰো লগত মিত্ৰতা নকৰাকৈ ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচন খেলিছে। ইয়াত আমাৰ ক'ব লগা একো নাই। এতিয়া হ'ল চৰকাৰ বনাব লাগে, যিহেতু আমাৰ BPF আৰু BJPৰ লগত একেলগে আছে দিছপুৰত, মিত্ৰতাটো আজিলৈকে চলি আছে আৰু চলি থাকিব। এইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে BPF দলক মানে BJP দলে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নাই, সেইবিলাক বেলেগ প্ৰশ্ন, সেইটো মোৰ তাত নাহে, সেইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি কৈছোঁ যে BJP আৰু BPF যিহেতু আজিলৈকে আছে,
মানে মিত্ৰতাটো এইটো বিজেপিয়ে আমাৰ লগত মিত্ৰতা কৰা নকৰাটো ইহঁতৰ ধৰ্ম কিন্তু আমি অনুৰোধ কৰিছে যে বিজেপিয়ে আমাক সহায় কৰিব সেইটো বেলেগ কথা এতিয়া অকল BTCৰ ক্ষেত্ৰত মই কৈ আছোঁ যে আমাৰ মিত্ৰতা থাকিব ষ্টেটত আছে এতিয়ালৈকেও আছে আৰু ভৱিষ্যতো থাকিব আমাৰ লগত বিজেপি আৰু PPF দলৰ যিটো মিত্ৰতা এইটো চলি আছে এইটো কাৰণটো এতিয়া আমি ফিল্ডত ঘূৰিলেহে গম পাব কি কাৰণত এনেকুৱা হ'ল বাক্সা আৰু ওদালগুৰি মই এতিয়া ফিল্ডত যাম এইবিলাক কেনেকৈ হ'ল এইটো পিছত গম পাম মই ডিষ্ট্ৰিক্ট ইনচাৰ্জ হিচাপেতো আমাৰ ওদালগুৰিত আমাৰ ৰিহন্দিমাৰী আছিলে আৰু বাক্সাটো মই মানে প্ৰমীলা বাইদেউ অলপ চাব দিছিলে সেইটোৱে ৰাজ্যিক নেতৃত্ব মানে মই হেমন্তদাৰ লগত কথা পাতিছোঁ আৰু CM ছাৰৰ OSD খাইছবৰ লগতো মই কথা পাতিছোঁ কথা একে মুঠতে চৰকাৰ বিজেপি আৰু BPF বনাব মানি নোলোৱাটো ইহঁতৰ কথা কিন্তু হা কোনে বিজেপি BPF চৰকাৰ গঠন কৰিব এইটোৱে কৈছোঁ মই নাই এনেকুৱা ধৰণত মই ডাইৰেক্ট নকওঁ মুঠতে আমাৰ কথা চলিছে আৰু বিজেপি আৰু BPF চৰকাৰ গঠন কৰিব BTCত এইটোতো ফাইনেল আৰু কাৰ লগত চৰকাৰ বনাব এইটো বিজেপিয়ে যদি আৰু কাকবা প্ৰয়োজন বুলি ভাবে ইহঁতৰ ধৰ্ম কিন্তু বিজেপি আৰু BPF যথেষ্ট যদি বিজেপিয়ে ভাবে আৰু কাকবা ল'বলৈ ইচ্ছা আছে ইহঁতৰ ধৰ্ম মই একো ক'বলৈ নাযাওঁ এইটো GSP আছে UPPL আছে মুঠতে চৰকাৰ যেহেতু চলি আছে দিছপুৰত একেলগে BPF আৰু বিজেপি সেইকাৰণে মই বিজেপিক অনুৰোধ কৰিছোঁ যে BTCত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক বিজেপিয়ে সহায় কৰিব লাগে নাই এনেকুৱা কোনো প্ৰশ্নই নাহে আমিওতো আলোচনা কৰিহে প্ৰেছ মিট দিছে নহ'লে মই ক'ত এনেকুৱা ওলাই আহিব গভৰ্ণমেণ্ট চেণ্ট্ৰেলৰ নেতৃত্বৰ লগত এনেকুৱা মই কথা পতা নাই BTC কাৰণে ষ্টেটে যথেষ্ট চৰকাৰ ভাল আছে ভাল থাকিব কি দৰকাৰ দেই ঠিক আছে ৰাজনীতিত মই কৈ আছোঁ না ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাথাকে পাৰ্মানেণ্ট বন্ধু নাথাকে কথা সেইটোৱে এইটো ইলেকশ্যনৰ কথা যাম মানে নিৰ্বাচনৰ কথা এইটো নিৰ্বাচনত কৈছে যেতিয়া কেম্পেইনক ডাইৰেক্টত আৰু বেছি আছে ডাইৰেক্ট শপত গ্ৰহণৰ কথাটো আমি আজি ঠিক কৰিম অলপ সময় আছে এতিয়াও আবেলি মানত ঠিক কৰিম ডেট ফিক্সটো দেই ঠিক আছে থেংক ইউ
বেলেগ একো নাই, এতিয়া একো নাই। আমাৰ চৰকাৰ যিহেতু বিস্ফোৰত চলি আছে আৰু চলি থাকিব, দিল্লীটো একেলগে আছে, এই ক্ষেত্ৰত বেলেগ প্ৰতিক্ৰিয়া লগা ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে আপোনালোকে চৰকাৰ গঠনৰ দাবী জনাব নেকি, বা আপোনালোকে মিত্ৰতাৰ জৰিয়তে চৰকাৰ গঠনৰ দাবী জনাব? মিত্ৰতা হিচাপে আমি কাম কৰোঁ। বি পি এফৰ বিভিন্ন ৰাজনৈতিক বি পি এফ আৰু বিজেপি একেলগে আমি চৰকাৰ কৰিবৰ কাৰণে কাম এইবিলাক কিয় কথা পাতিছে, আমি চৰকাৰ কৰোঁ। ইতিমধ্যে